হাই গাইজ, আজিৰ থালিখন লৈছোঁ। ইয়াতে আছে বইল মাছ বইল কৰিছোঁ, কণী লৈছোঁ, তাৰপিছত মাছৰ পেটি ভাজি, আৰু ইয়াত আছে উৰহি আলু মিক্স বনাইছে, জলকীয়া লৈছোঁ কেইটামান, নিমখ। ইয়াত বইল এক্সট্ৰা বইল জোল লৈ লৈছোঁ। এতিয়া আৰম্ভ কৰিম। মাছ বইল, বইল কৰা হৈছে মটৰ, গাজৰ, বিলাহী, পিঁয়াজ, নহৰু দি মজা হৈছে। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব।
কণী বইল মাছৰ সৈতে এনেকৈ অলপ নিমখ লগাই লগাই খাই ভাল লাগে